ডবকা বজাৰত চাঞ্চল্যকৰ ঘটনা। ড্ৰাগছ আসক্ত যুৱকে মগনিয়াৰ পৰা লুটি নিলে 28,000কৈ টকা। ডবকা বজাৰতে একাংশ ব্যৱসায়ীয়ে ধন লুট কৰা যুৱকজনক কৰায়ত্ব কৰি গতালে আৰক্ষীক। ধৃত যুৱকজন ডবকাৰ বিবেকানন্দ কলনীৰ অমৃতপাল চৌধুৰী বুলি জানিব পৰা গৈছে। লুট কৰা 28,000 টকাৰ 26,500 টকা উদ্ধাৰ কৰে যুৱকজনৰ কবলৰ পৰা। গিয়াছুদ্দিন নামৰ বৃদ্ধ মগনীয়া লোকজনে খুজি মাগি নিজৰ চিকিৎসাৰ বাবে এইখিনি ধন গোটোৱা বুলি জানিব পৰা গৈছে। আনহাতে ড্ৰাগছ ক্ৰয় কৰাৰ বাবে এনেধৰণৰ কাৰ্যত লিপ্ত হোৱা কেমেৰাৰ সন্মুখত অকপট স্বীকাৰোক্তি ধৃত যুৱকজনৰ। নাম কি? বিবেকানন্দ। এইটো পইচাটো ক'ৰ পৰা লৈছ? এই তেখেতৰ লগত মই টোপনি মাৰোঁ, তাত বেগৰ পৰা পৰিছে, সেইটো মই উঠাইছোঁ। আৰু মোৰ ড্ৰাগছৰ নিচাত মৰাইছোঁ, খাই পেলাই ঘূৰাই দি দিম। এইবাৰ আহি পেলাই তেওঁ মোক ধৰিছে। সেইটোৱে কথা। তই ড্ৰাগছ খাইছ? ড্ৰাগছৰ নিচাত মই পইচাটো তেখেতৰ বেগৰ চেইন খোলা আছিলে, তেখেতৰ লগত মই টোপনি মাৰোঁ, তেখেতৰ বেগৰ চেইন খোলা আছিলে, সেইটোৰ পৰা পৰিছে তলত। আৰু মই ড্ৰাগছ ল'ম বুলি এইটো বান্ডিলটো উঠাই লৈ আহিছোঁ। লৈ পেলাই মই ড্ৰাগছটো লৈ পেলাই আহি আছোঁ, পেলাই তেখেতে মোক ধৰিছে। বৃহস্পতিবাৰে একে স্থানৰ পৰা ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাত এটা সৰবৰাহকাৰীক কৰায়ত্ব কৰি ৰাইজে গতাই দিছিল আৰক্ষীক। মোৰ দোকানত ফল নিব আহিছিলে, তেতিয়া দেখা পাইছোঁ ইয়াত এজনৰ লগত এনেকুৱা লাগিছে দামালি কৰি আছে। পিছত মোক মাতিছে, দাদা ইফালে হওক। বোলে কি হ'ল? বোলে এই আমাৰ লগৰ দোকান এজনৰ পৰা 28,000 টকা সি মাৰি লৈ আহি গৈছে। মই কৈছোঁ মিছা মিছি কৈ আছে নেকি? তাৰপিছত পকেটৰ পৰা দেখা পাইছোঁ 26,500 টকা ওলাইছে। ঘটনাটো সত্য, সি মানে আনাটো একদম সত্য। গতিকে তাৰপিছত আমি ডবকা আৰক্ষী প্ৰশাসন আমাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ক মই ফোন মাৰি জনাইছোঁ যে এই ল'ৰাটোৰ লগত ছাৰ এনেকুৱা টকা পইচা মাৰি আন এখন দোকানৰ পৰা মাৰি লৈ আহি গৈছে। তেওঁ আমাৰ পুলিচ প্ৰশাসন আহি ইয়াৰ পৰা তাক ৰিচিভ কৰি দিছে। কিন্তু ল'ৰাটোৰ হাতত ইনজেকশ্যন আছে, এই টকাটো আনি তেওঁ ইনজেকশ্যন। কিন্তু এই চক্ৰটো যি ড্ৰাগছৰ লগত যিবিলাক জড়িত আছে, এই চক্ৰটো যাতে আমাৰ ডবকাৰ পৰা উৎখাত কৰিব লাগে, আমি আৰক্ষী প্ৰশাসনক অনুৰোধ জনাইছোঁ। পোষ্ট পাৰ্কিং কালেক্টৰ আমি ৰাতিপুৱা আহোঁতে পাইছোঁ এই মানুহটো এই বুঢ়া মানুহজনৰ লগতে আছে, পকেটত তেনেকুৱা হাত দি হাতাই আছে। মই জানো ইয়াৰ লগত পইচা থাকে। তেতিয়া মই কি তাক মাতিছোঁ, তোমাক কি লাগিছিল? সি উঠি মোক ক'লে যে মোৰ দাদা লাগে। সেই মানুহজনক মাতিছোঁ, মাতি পেলাই উঠাইছোঁ। মই উঠাৰ পিছতে মই সুধিছোঁ তোমাক কি লাগে? সি কৈছে মোৰ একো নালাগে। তেতিয়া মই মানুহজনক কৈছোঁ যে এই মানুহটো চুৰ হ'ব, তোমাৰ পকেটৰ টকা ল'ব, তুমি ইয়াক বছ নিদিবা, তুমি ইয়াৰ পৰা আঁতৰাই দিয়া, নহ'লে কেতিয়াবা পালে তোমাক জানে মাৰি লৈ যাব টকাকেইটা। তাৰপিছতে মই আজি 2 দিন হৈছে, 3 নম্বৰ দিনত তেনেকুৱা ঘটনা। দোকান পাট চব চুৰ তুৰ কৰি লৈ গৈ আছে। এই ল'ৰাটো টকাও আনিলে, টকাটো ইয়াতে পালে, চব মানুহে দেখে। এই মানুহজনৰ টকাটো, এই মানুহজনৰ টকা। ডবকা বজাৰত কিদৰে ড্ৰাগছৰ মুকলি বেহা চলি আছে, এই দুটা ঘটনাৰ পৰাই উমান পাব